কবিতাৰ শিৰোনাম নগাঁৱৰ সেই মৰম লগা ছোৱালীজনী। কথা আদিত্য বৰগোহাঁই, আবৃত্তিত ৰোহিত প্ৰীতম গগৈ। নগাঁৱৰ সেই মৰম লগা ছোৱালীজনী, এই কেনে আছা তুমি? কেনে আছে তোমাৰ বা আৰু তোমাৰ সেই মৰমৰ কুকুৰটো, যাৰ সৈতে উমলি ভাল পাইছিলা তুমি? জানানে, বৰকৈ মনত পৰেও তোমালৈ। কিন্তু কণ্টকময় জীৱনৰ ব্যস্ততাৰ সাঁতোৰত বিচ্ছিন্ন হৈ পৰিলো তোমাৰ পৰা। আজিও মনত পৰে জানা, তোমাৰ সেই অভিমানী কথাবোৰ, তুমি গুণগুণাই দিয়া সেই গানবোৰ। আজিও শুনো হেডফোন লগাই দুপৰ নিশা। আজিও অনুভৱ হয় বুকুৰ কোণত তোমাৰ সেই মৰমৰ অনুশাসন, তোমাৰ সেই অভিমানী আবদাৰবোৰ। নগাঁৱৰ সেই মৰম লগা ছোৱালীজনী, কেনে আছা তুমি? কুশলে আছানে?